Hello, my dear students. My name is Sajid Hussain. Again, welcome to my YouTube channel, Class 10 General Maths and Science Online Education. আজি আমি নতুন এটা চেপ্টাৰ আৰম্ভ কৰিব লৈছোঁ দুটা চলকত ৰৈখিক সমীকৰণজোৰ চেপ্টাৰ 3 হয়তো ইংৰাজীত আছে লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ আৰু এটা কথা কওঁ তোমালোকে যদি পিকচাৰ যদি ভালকৈ দেখা ভিডিঅ' চাওঁতে যদি পৰা প্ৰব্লেম হৈছে মই কিন্তু 4K ভিডিঅ' আপলোড কৰি আছোঁ মোৰ কেমেৰাৰ পৰা তোমালোকে যদি কিবা অসুবিধা আছে তেন্তে ইউটিউবৰ ছেটিঙত গৈ পেলাই তোমাৰ 720p কৰি ল'বা পিক্সেল কৰি ল'বা তেতিয়া পুৰা ক্লিয়াৰ দেখিবা আৰু জুম কৰি চাব পাৰা তোমালোকে বা 720p বা 1080 পাব পাৰা বা 4K ভিডিঅ' চাব পাৰা তোমালোকে ছেটিঙত গৈ পেলাই গতিকে মই কিন্তু 4K ভিডিঅ' দি আছোঁ গতিকে তোমালোকে চাবা দুটা চলকত ৰৈখিক সমীকৰণজোৰ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ পাৰ্ট 1 আৰম্ভ কৰিম আজি এইটো চেপ্টাৰ 3 চ গতিকে এইটো আৰম্ভ কৰাৰ আগে মই এটা কথা লিখা আছে বেছিক হ'ল তোমাৰ যিটো মূল বস্তু তোমাৰ গোটেই মেইন কনচেপ্টটো কৰিব আছে লিনিয়াৰ ইকুৱেশ্যন ৰৈখিক সমীকৰণ হয় এইটো আৰু দুটা ভেৰিয়েবল আছে মানে দুটা ভেৰিয়েবল চলক আছে তাৰমানে ধৰা মই বুজাবৰ কাৰণে এটা সুবিধা কৰিছোঁ আপোনালোকক ধৰা একাপ চাহৰ দাম 2 টকা এটা বিস্কুটৰ দাম 3 টকা এটা চাহটোক যদি মই x বুলি ধৰোঁ বিস্কুটক যদি মই y বুলি ধৰোঁ তেন্তে x + y কিমান হ'ব কোৱা 5 হ'ব x + y 5 হ'ব কিন্তু মই যদি অকল x + y 5 বুলি কওঁ তেতিয়া তোমাৰ x ৰ ভ্যালু কিমান বা y ভ্যালু কিমান সঠিকভাৱে উলিয়াব নোৱাৰিম যিহেতু চলক দুটা গতিকে এইটো এটা সমীকৰণ হ'ল গতিকে সমীকৰণ দুটাই লাগিব ৰৈখিক সমীকৰণ হয় কাৰণ ঘাটে এতিয়া মই যদি কওঁ 2 কাপ চাহ 3টা বিস্কুট ভ্যালু কিমান হ'ব 2 কাপ চাহ 2 × 4 আৰু এফালে 3 × 3 = 9 9 × 4 13 এতিয়া আমি কি পালোঁ দুটা সমীকৰণ পালোঁ এইটো হৈছে কি সমীকৰণ ৰৈখিক সমীকৰণ দুটা চলকত চলক দুটা আছে x আৰু y ইয়াতো আছে x আৰু y ৰৈখিক সমীকৰণৰ ঘাত এক গতিকে এটা উদাহৰণ হ'ল তোমাক যদি সলভ বুলি কয় বা সমাধান কৰা বুলি কয় সমাধান কৰা এই কোৱেশ্চনটো আহে এনেকৈ দিয়ে এতিয়া তোমাৰ কি বুজি ল'ব এটা কি সমীকৰণ হয় এটা ৰৈখিক সমীকৰণ হয় যাৰ নেকি দুটা চলক আছে আৰু দুটা চলক থাকিলে সমীকৰণ দুটা লাগিব তেতিয়া আমি সমাধান কৰোঁ এই সমীকৰণটো সমাধান কৰাৰ কেইবাটাও নিয়ম আছে আমি প্ৰতিস্থাপন পদ্ধতিত কৰিব পাৰোঁ অপনয়ন পদ্ধতিত কৰিব পাৰোঁ বজ্ৰ গুণন পদ্ধতি বা বজ্ৰ পূৰণ পদ্ধতিত কৰিব পাৰোঁ গ্ৰাফিকেলি কৰিব পাৰোঁ গ্ৰাফিক লেখৰ সহায়ত কৰিব পাৰোঁ গতিকে প্ৰত্যেকটো কেনেকৈ কৰিবলৈ মই দেখুৱাই দিম প্ৰত্যেকটোৰে কিছুমান কৰাৰ নিয়ম আছে আৰু এটা কথা মন কৰা এই সমীকৰণক যদি আমি এইটোৰ সমীকৰণ যদি আমি গ্ৰাফত কৰোঁ যদি গ্ৰাফ যদি আঁকো x + y = 5 যদি আমি আৰু 2x + 3y যদি 13 এটা যদি গ্ৰাফ আঁকো আমি তেতিয়া গ্ৰাফটো দেখিবা যিহেতু আনচাৰটো 2 আৰু 3 হ'ব x = 2 1 2 3 4 5 1 2 3 4 5 6 তোমাৰ 2x হ'ল 2 ওপৰ এফালে এইটো x অক্ষ x দুখৰ যাব আৰু y অক্ষ y তোমাৰ x দুখৰ যাব আৰু y ওপৰ 3 যাব প্লাছ কাৰণ ওপৰ যাব x টো প্লাছ কাৰণ 2 প্লাছ এফালে গ'ল y প্লাছ ওপৰ যাব গতিকে আমাৰ এইটো বিন্দুত আমি আনসাৰ পাম আৰু এই ৰেখাডালে মই এক্সাক্টলি আঁকা নাই তথাপিও মই তোমাক বুজাব চেষ্টা কৰিছোঁ এই ৰেখাডালে সদায় কি কৰিব এটা বিন্দুত কটাকটি কৰিব আৰু এই বিন্দুটো হ'ব তোমাৰ 2 3 অৰ্থাৎ x ৰ মান 2 x ৰ মান 3 আমি এই গ্ৰাফত সমাধান কৰি দিলে পাম এই কথাষাৰ কোৱাৰ এটা তাৎপৰ্য আছে তাৰমানে এই সমীকৰণটো যদি বা বুলি লিখিছোঁ মই অলপ বেলেগ ধৰণে যদি লিখোঁ x + y - 5 = 0 আৰু কি হ'ব 2x + 3y - 13 = 0 চ ইয়াত এইটো এই সমীকৰণ দুটা ইয়াত a1/a2 1/2 এই সমীকৰণটো তুমি চাবা এই সমীকৰণটো এটা ইণ্টাৰেষ্টিং বস্তু আছে মই বস্তু দেখুৱাম প্ৰথম কথা এটা কথাই কৈলোঁ যিহেতু এই সमीকৰণটোৰ সমাধান আছে অদ্বিতীয় সমাধান মানে এজোৰে সমাধান আছে সেইকাৰণে দেখাবলৈ কি কৰিছে কটাকটি কৰিছে ইয়াৰ বস্তুটো মই এতিয়া নেক্সট কণ্টেণ্ট আৰু বেছি ক্লিয়াৰ হ'ব এই সমীকৰণটোক আমি এই প্ৰথম সমীকৰণটো আৰু দ্বিতীয় দুটা সমীকৰণ কিহৰ কাৰণে আহিছে দুটা সমীকৰণ এতিয়া চাবা মই এটা বস্তু দেখাই আছোঁ চোৱা এইটো এটা সাধাৰণ ৰূপ আছে জেনেৰেল ফৰ্ম ax + by + c = 0 এইটো তোমাৰ
কি সমীকৰণ ৰৈখিক সমীকৰণ হয় ইয়াক আমি ধৰা মই যদি কওঁ ধৰা twice x minus 5y plus 7 equals to 0 ইয়াত a মান কিমান 2 b মান কিমান বিয়োগ 5 c মান হ'ল 7 তোমালোকে এনেকৈ ক্লাছ 9 পাইছা এইটো এটা ৰৈখিক সমীকৰণ হয় এতিয়া আমি কি হ'ব কৈছো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোৰ এজোৰ লাগিব গতিকে তোমালোকে চাবা এতিয়া মই দুজোৰ সমীকৰণৰ কাৰণে ax plus by plus c equals 0 দুটা সমীকৰণ লিখিব কাৰণ তোমালোকে অলৰেডি মনত আছে যে x plus y equals to 5 আছিল twice x plus 3y equals to 4 আৰু 9 আছিল ইয়াত চোৱা এই সমীকৰণটা মই কি বুলি লিখিছিলো বা বুলি লিখি পেলাই কি লিখিছো ক x plus y minus 5 equal to 0 আৰু এফালে লিখিছিলো কি twice x plus 3y minus 13 equal to 0 ইয়াত a মান কিমান ইয়াত a1 এই প্ৰথম সমীকৰণ কাৰণে আমি a1 b1 c1 লিখিম দ্বিতীয় সমীকৰণ লিখিম কি a2 b2 আৰু c2 সব ইয়াত a1 ৰ মান কিমান 1 b1 ৰ মান 1 c1 ৰ মান -5 a2 ৰ মান 2 b2 ৰ মান 3 c2 ৰ মান -3 সব ইয়াত a1 ৰ মান কিমান হ'ব ক একো নাই মানে হক b1 ৰ মান 1 c1 ৰ মান -5 আৰু ইয়াত a2 ৰ মান কিমান 2 নম্বৰ হয় a2 হ'ব 2 b2 ৰ মান 3 c2 ৰ মান -30 চাবা না a1 by a2 চাবা a1 by a2 কিমান হ'ল 1 by 2 হ'ল b1 by b2 কি হ'ব 1 by 3 হ'ল তেতিয়া এটা বেলেগ বেলেগ হ'ব অৰ্থাৎ a1 by a2 not equal to b1 by b2 হ'ব তেতিয়া আমি কি পাম এই সমীকৰণজোৰ কি হ'ব আমি যে সমাধান কৰিম ইয়াত কি হ'ব ক ৰেখা দিলে কি কৰিব কটাকটি কৰিছিল অলপ আগতে কৈছিল নহয় 2 আৰু 3 আছিল কি আছিল 2 3 এই ক্ষেত্ৰত 2 3 হ'ল হয় সো a1 by a2 1 by 2 হ'ল b1 by b2 1 by 3 হ'ল এটা বেলেগ বেলেগ যদি বেলেগ বেলেগ হয় অৰ্থাৎ a1 by a2 not equal to b1 b2 তেন্তে আমি কি পাম এজোৰ সমাধান পাম ৰেখা দিলে কি কৰিব কটাকটি কৰিব এটা চাবা এখিনি নিশ্চয় বুজিছা এইটা মই দুটা আৰু সমীকৰণ লিখি দেখুৱাই আছো ধৰা x plus y equals to ধৰা 5 আৰু twice x plus twice y কিমান হ'ব 10 হ'ব সো এই দুটা সমীকৰণ কিন্তু এটা সমীকৰণ নহয় মন কৰা দুটা সমীকৰণ নহয় একেটাই হয় ইয়াক দুগুণ কৰিছো ইয়াকো দুগুণ কৰিছো গতিকে ইয়াত তোমাৰ a1 by a2 কিমান হ'ব a1 by a2 কিমান হ'ব 1 আছে না এইটো 1 by 2 b1 by b2 সো 1 by 2 সমান হৈ গ'ল দুটা ইয়াত সমান নাছিল যদি a1 by a2 আৰু b1 by a2 সমান নহয় তেন্তে আমি সমাধানটা পাম আৰু ইয়াতে কটাকটি কৰে ইয়াত কিন্তু এই দুটা সমীকৰণ একে সমীকৰণ ইয়াক খালি দুগুণ কৰিছো যেনেকৈ তোমাৰ হাফ অফ ডাবল কৰি কি হ'ব 4 by 8 লিখিব পৰা বা 5 by 10 হ'ব এইটো একেই কটাকটি কৰিলে আকৌ 1 by 2 হ'ব এইটো পাৰ্থক্য নাই ঠিক এইটো আৰু এইটো পাৰ্থক্য নাই একেটাই সমীকৰণ হয় গতিকে তোমাৰ কি হ'ল a1 by a2 b1 by b2 যদি সমান হ'ব তেতিয়া আমি থাৰ্ডটো চেক কৰিম থাৰ্ডটো কি হ'ব c1 by c2 5 টো হ'লে -5 by 10 টো হ'লে -10 অৰ্থাৎ কি হ'ব হাফ হ'ব গোটেইটা সমান হ'ব গোটেইটা সমানলে কি হ'ব যদি আমি ৰেখাডাল যদি আঁকিম এই ৰেখাডাল যদি এনেকৈ হয় ইয়াত যিকেইটা বিন্দু হ'ব এই ৰেখাডালৰ বিন্দুকেইটা বেলেগ বেলেগ হ'ব পাৰে কিন্তু ৰেখাডাল একেটা ৰেখাই হ'ব অৰ্থাৎ কি হ'ব একেটা ৰেখাই হ'ব ৰেখাডাল লাগি যাব এক লগালগি হ'ব আৰু এটা কথা চাবা যদি কি তিনটা সমান হয় আৰু এটা বস্তু চাবা আৰু এটা কথা কওঁ সাপোজ এজন ল'ৰা গ'ল গৈ পেলাই একাপ চাহ আৰু এটা বিস্কুট খালে 5 টকা দিলে আৰু এজন ল'ৰা গ'ল একাপ চাহ এটা বিস্কুট খালে ধৰ তাৰ পৰা 20 টকা লৈ ল'লে তেতিয়া আমি কোনটোৰ সমাধান নাপাওঁ a1 by a2 b1 by a2 সমান হয় কিন্তু c1 by c2 বেলেগ মানুহ গৈ আছে বেলেগ দাম লৈ আছে গতিকে এই সমীকৰণটো কোনো সমাধান নাই অৰ্থাৎ আগতে ৰেখাডাল যে কটাকটি কৰে আমি সমাধান পাওঁ ইয়াত কটাকটি নকৰে কি হ'ব ৰেখাডাল সদায় কি হ'ব লাগিব সমান্তৰাল ৰেখা হ'ব সমান্তৰাল ৰেখাই কটাকটি নকৰে গতিকে তোমাৰ তিনিটা কথা হ'ল a1 by a2 b1 by a2 যদি সমান নহয় তেন্তে সমাধান পাম a1 by a2 b1 by a2 সমান হয় থাৰ্ডটো চেক কৰি ল'ব থাৰ্ডটো সমান হ'ব পাৰে বা সমান নহ'ব পাৰে যদি সমান হয় গোটেইকেইটা সমান হয় তেন্তে কি হ'ব ৰেখাডাল একেটা লেখাই হ'ব এটা লেখাই হ'ব ইমানটো কৈছোঁ বিন্দুবিলাক বেলেগ বেলেগ হ'ব পাৰে লেখাটো মিলি যাব আৰু যদি থাৰ্ডটো যদি বেলেগ হয় a1 by a2 b1 by b2
সমান আছে কিন্তু লাষ্টৰটো মিলা নাই ইজ নট ইকুৱেল টু c1 বাই c2 যদি হ'ব তেতিয়া কি হ'ব কটাকটি নকৰে অৰ্থাৎ সমান্তৰাল ৰেখাই কটাকটি নকৰে সমান্তৰাল হ'ব এতিয়া আমি ইয়াৰ পৰা এটা কথা গম পালোঁ এটো লিনিয়াৰ যে ইকুৱেশ্যন থাকে বা দুটা চলক ৰাশি যে সমীকৰণ থাকে সিহঁতৰ ক্ষেত্ৰত তোমাৰ ভিডিঅ'বোৰ ভালকৈ চাবা বাৰে বাৰে চাবা যদি বুজা নাই বাৰে বাৰে চাবা মই তোমালোকক এইটো ৰিকুৱেষ্ট কৰিছোঁ মোৰ যদি কষ্ট সফল হয় আৰু তোমালোকে ভিডিঅ'বোৰ বাৰে বাৰে চাবা আৰু তোমালোকৰ ক্লাছত আছে চাবা চেপ্টাৰ 3 হয় পৰীক্ষাত আহে বহুত নম্বৰ থাকে গোটেইবিলাকৰ নম্বৰ থাকে ঢেৰ নম্বৰ থাকে আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবাই শ্বেয়াৰ কৰিবা লাইক বাটন দিবা আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা তেতিয়া মোৰ ভিডিঅ'বিলাক সদায় পাই থাকিবা গতিকে দুটা চলকৰ ৰেখা সমীকৰণ মই সদায় আপলোড কৰিম তুমি চাবা ইয়াত নোট বুলি লিখিছোঁ মই চাবা ইয়াত আমি তিনিটা কথা পালোঁ এক নম্বৰ কথা তোমাৰ a1 বাই a2 যদি b1 বাই b2ৰ সমান নহয় তেন্তে ৰেখালৈ কি হ'ব কটাকটি কৰিব ৰেখালৈ কি কৰিব কটাকটি কৰে আৰু কটাকটি কৰিলে কি হ'ব কোৱা সমাধান আছে অদ্বিতীয় সমাধান কি বুলি কয় কোৱা অদ্বিতীয় সমাধান এজোৰা সমাধান অদ্বিতীয় বেলেগ নাই আৰু 2 নম্বৰ চাবা চেক কৰি চাবা a1 বাই a2 যদি b1 বাই b2ৰ সমান হয় তেন্তে থাৰ্ডটো চেক কৰিবি তেন্তে আমি কি কৰিম থাৰ্ডটো চেক এটা সমানে থাৰ্ডটো কৰিব লাগিব এইটো যদি সমান নহয় থাৰ্ডটো কৰিব নালাগে যদি সমান নহয় তেন্তে থাৰ্ডটো চেক কৰিম থাৰ্ডটো সমান হ'ব পাৰে বা থাৰ্ডটো সমান a1 বাই a2 ইকুৱেলছ টু b1 বাই b2 থাৰ্ডটো সমান নহ'ব পাৰে তেন্তে যিটো সমান হ'ব পাৰে সমান নহ'ব পাৰে যদি সমান নহয় কি হ'ব ৰেখাডাল কি কৰে লগালগি হয় ৰেখাডাল দেই কটাকটি কৰে ৰেখাডাল হ'ব ৰেখাডাল লগালগি হয় হা কোইনচাইড একেডাল ৰেখা সেইটো মানে ৰেখাডাল কটাকটি কৰে ৰেখাডাল কটাকটি কৰে ৰেখাডাল লগালগি হ'ব আৰু ইয়াত কি হ'ব যিহেতু কটাকটি নকৰে চিহ্নটো যদি বেলেগ কোনো উত্তৰে নাই গতিকে কি হ'ব সমান কটাকটি কৰিলেহে তোমাৰ আমি ভেলু পাম কটাকটি নকৰে কেতিয়া যেতিয়া সমান্তৰাল থাকে ৰেখাডাল কি হ'ব সমান্তৰাল হ'ব ৰেখাডাল কি হ'ব সমান্তৰাল হ'ব এতিয়া এইখিনি কথা তোমালোকৰ বুকত চোৱা তোমালোকৰ 2.1 আছে কটাকটি কৰে লগালগি কৰে নে সমান্তৰাল হ'ব এইটো a1 বাই a2 b1 বাই a2 c1 বাই c2 আহে পৰীক্ষাত এতিয়া এটা কথা মন কৰিবা এই প্ৰথম দুটা সংগত হয় প্ৰথমটো কি সংগত আৰু লাষ্টৰটো কি হ'ব অসংগত যিটো নেম সমান্তৰাল হ'ব লগালগি কি হ'ব কোৱা অসীম সমাধান আছে কিমান সমাধান আছে কোৱা অসীম সমাধান আছে কাৰণ কিয় সমাধান আছে অসীম কাৰণ ৰেখাডালত ঢেৰ বিন্দু থাকিব পাৰে গতিকে সমাধান ঢেৰ হ'ব এটা ৰেখা যদি একে ৰেখাই হয় তেতিয়া বিন্দু ঢেৰ হ'ব গতিকে সমাধান ঢেৰ হ'ব আৰু সমান্তৰাল আৰু যেতিয়া সমান্তৰাল হ'ব সমান্তৰালে কি হ'ব কটাকটি নকৰিলে কোনো সমাধান নাই কোনো সমাধান নাই বহুত ইম্পৰ্টেণ্ট বস্তুটো ভেৰি ইম্পৰ্টেণ্ট তোমালোকে নোট বুলি লিখি ল'বা নোট বুলি তোমালোকে লিখিবা মই যেতিয়া পঢ়াইছোঁ নিজে লিখি পেলাই কপিটা মোৰ বস্তুবিলাক ভালকৈ চাবা পঢ়িবা দুবাৰ তিনিবাৰ চাবা সম্পূৰ্ণ ভিডিঅ' চাবা আৰু কপিত লিখি পেলাবা এনেকুৱা নহয় যে ভিডিঅ' চাই শেষ কৰিলোঁ আৰু মই অলৰেডি কৈছোঁ মই 4K ভিডিঅ' আপলোড কৰিছোঁ মোৰ কেমেৰাৰ পৰা তোমালোকে ছেটিঙত গৈ ক'ৰবাত আৰু ক্লিয়াৰ যদি হোৱা নাই ইউটিউব ছেটিঙত যাবা গৈ পেলাই 720p বা তাতকৈ ওপৰত 1080 বা 4K ভিডিঅ' যদি তুমি ছেটিঙত লৈ যোৱা ধুনীয়াকৈ দেখিবা জুম কৰি চাব পাৰা গতিকে বাৰে বাৰে চাবা লিখি চাবা আৰু কৰিবা এইবিলাক ইয়াতে সামৰি নামাৰিবা তোমালোকে কৰি চাবা নিজে লিখিবা কপিত আশা কৰোঁ তোমালোকে নতুন চেপ্টাৰ 3 বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ পৰীক্ষাত আহিবই কোনো কথাই নাই এইটো আৰু তোমালোকে ইয়াৰ পৰা মেট্ৰিকত ঢেৰ নম্বৰ আহে আজি মই বেছিক্সখিনি শিকালোঁ আৰু বাৰে বাৰে চাবা ভালকৈ চাবা কাইলৈৰ পৰা অংকবিলাক কৰি যাম গতিকে আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ' চাই ভাল পাইছা আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আজিলৈ এৰিলোঁ